হয় নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন বিষয়লৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। হয় বন্ধুসকল, NF ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা কেইটামান পোষ্ট ওলাইছে, তাত অসমৰ সকলো ল'ৰা ছোৱালীয়ে যাব পাৰিব। এই পোষ্টকেইটাত কোনো ধৰণৰ এক্সাম নহয়, মাত্ৰ ব্যক্তিজন তাত উপস্থিত থাকিলে হ'ল, অৰ্থাৎ ৱল্ক ইন ইণ্টাৰভিউ হ'ব। ইয়াত দৰমহা হ'ব মান্থলি 18,000 টকা। তো বলক পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোষ্টকেইটা হৈছে NF ৰেলৱেৰ ফালৰ পৰা। ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ৱল্ক ইন ইণ্টাৰভিউ হ'ব। আপোনালোকে নিশ্চয়কৈ সকলোৱে যাব পাৰিব 20 এপ্ৰিল তাৰিখে। মাজত মাথো এদিন আছে। পোষ্টটোৰ নাম হ'ল কেটেগৰী হস্পিটেল এটেণ্ডেণ্ট। পোষ্ট আছে 12টা। SCৰ কাৰণে আছে 2টা, STৰ কাৰণে আছে 2টা, OBCৰ কাৰণে আছে 6টা আৰু আনৰিজাৰ্ভৰ কাৰণে আছে 2টা। পে পাৰ মান্থ দিয়া আছে 18,000 টকা। ডেট এণ্ড টাইম দিয়া আছে 20 এপ্ৰিল তাৰিখ আৰু ভেনু অফ ৱল্ক ইন ইণ্টাৰভিউ হ'ব ডিভিজনেল ৰেলৱে হস্পিটেল। ইয়াত এডুকেশ্যনৰ কোৱালিফিকেশ্যন দিয়া আছে মিনিমাম HSLC পাছ আৰু লগতে এজ লিমিট 18 পৰা 25 বছৰৰ ভিতৰত ব্যক্তিজন হ'ব লাগিব আৰু OBC SC STৰ কাৰণে ৰিলেক্সেশ্যন দিয়া হ'ব। তো আপোনালোকে নিশ্চয়কৈ যাব পাৰিব। ইয়াত কোনো ধৰণৰ আবেদন কৰিব নালাগে, মাত্ৰ আপোনালোকে এই ফৰ্মখন ছাবমিট কৰি লৈ গ'লেই হ'ল। এই ফৰ্মখন আপোনালোকে মেইন ৱেবছাইটত পাব। আপোনালোকে ডাউনলোড কৰি এই ফৰ্মখন ছাবমিট কৰি তাত লৈ গ'লেই হ'ল, অৰিজিনেল সকলোবোৰ ডকুমেণ্টছ লৈ। তো ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। জয় অসম।